মুরগি কেটার কারণে রাতিবার টুকনিও পারিব পড়া নাই এনেই আতাবাড়ি থাকে বাপরে ইমান গরম যা লাইন তো নাই দেখ শালা ইমান গরম চুৰৰ কাৰণে বাৰীৰ তামোলকেইটাও নোহোৱা হৈ গ'ল এই কেইটামান গছ চিধা নহ'ল দেখোন হ'ব দি আছে মানিক দেখোন আজাদৰ ঘৰলৈকে গৈ আছো বহুত দিন হ'ল যোৱা নাইতো পিছে মানিক ক'ত গৈছিলা পিছে মামাৰ ঘৰলৈ গৈছিলোঁ মামাৰ গাটো বেয়া তাকে এবাৰ চাই আহিলোঁ মাৰক এবাৰ আহিব দিবাচোন বহুত দিন হ'ল দেখাও নাই পিছে গাঁওখনো এবাৰ চাই যাবহি ঠিক আছে এইখন আজাদৰ ঘৰ ভাইটি এইটো আজাদৰ ঘৰ হয়নে এইটো ঘৰ হয় আজাদ ঘৰত আছা না আজাদ ঘৰত আছানে রাহুল কাকা দেখুন আহক 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 ভিতরলৈ সোমাই আহক আহক বাপৰে ইমান গৰম থাকিব পৰা নাই ঠিক আছে বহক মই ফেনটো দি আছো গৰমৰ কথা মই আৰু কি ক'ব সেইদিনৰ পৰা তামাম প্ৰব্লেম দি আছে লাইনটো পিছে ঘৰখন ঠিকে ঠাকে চলি আছে না ঘৰ বুলিবলৈ আৰু কি আছে মোৰ সেই ঘৰখনত কোনোবা আছে বুলি ক'বলৈ গ'লে মোৰ বাহিৰত আৰু কোন আছে সঁচাই ৰাহুল ককাই আপোনাৰ বয়স শেষ হ'বৰে হ'ল কিন্তু জীৱনটো অকলে পাৰ কৰিলে খুৰা ঘৰত আছেনে
অ বহাই দেখোন আহা আহা বহ হ'ব দিয়ক আপুনি তাতে বহক মই ইয়াতে বহো অ শুনিছেনে এইজনে আকৌ ক'তবা গ'ল মাজনী মাজনী চাহ একাপ আনিবলৈ দিয়াচোন ল তোমালোকে চাহ খোৱা মই অলপ আহি আছো ঠিক আছে দিয়ক ঠিক আছে মাজনী খুৰাহঁতক তামোল আনি দিয়াচোন দেউতা দি আছো খুৰা এখেতক চিনি পোৱা নাই যে কাৰ কথা কৈছা তুমি এও সেই আমাৰ পুৰণি গাঁৱৰ ৰাহুল ককাই হয় নেকি দেউতাই কিন্তু এখেতৰ কথা আমাৰ আগত সদায় কৈ থাকে তোমাৰ দেউতাৰ কি নাম বোপাই কিয় আমাৰ যে আৰু এজন বন্ধু আছিল অ যাৰ কথা মতে সেই সগুন বুঢ়াৰ ভাৰীৰ তামোল চুৰ কৰিবলৈ গৈ ধৰা খাইছিলো খাইছিলো। ভাইটিক চিনি নাপালো যে কোন হয় ই মোৰ ফ্ৰেণ্ড হয় অ বোপাই দেউতাৰ গাটো ভালে আছে না হয় খুৰা দেউতা ভালে আছে আহিছে যদি এবাৰ চাই যাব বহুত ভাল পাব কিন্তু নিশ্চয় কিয় নাযাম ইমান দিন পিছত আহিছো নোযোৱাকে থাকিব পাৰো নেকি খুৰা আপোনাৰ জীৱনটো বৰলা হৈয়ে পাৰ কৰি দিলে কিয় কেতিয়াবা আপোনাৰ বিয়া পতাৰ ইচ্ছা নাছিল নে হয় বোপাই বিয়া পতাৰ ইচ্ছা মোৰো আছিল কিন্তু কিন্তু কি খুৰা শুনা বোপাই বয়স তেতিয়া মোৰ 24 বা 25 হঠাৎ এদিন Oh, sorry. It's okay. আপুনি আজি আহিছে নিশ্চয় কিবা কামৰ কাৰণে আহিছে হয় কিন্তু তুমি মই গ'লে আমাৰ ঘৰ ইয়াতে দেউতা ইয়াতে চাকৰি কৰে হৌ পুৰণি গাঁৱৰ মাজমজিয়াত কি আচৰিত কথা আমি ইমান সময় হৈ গ'ল কথা পাতি আছো কিন্তু কোনেও কাৰো নাম নাজানে সঁচাই মই ৰাহুল তুমি মই মায়া ব'লা ফুৰি আহো।
এই দেখোন মায়া দেখোন। মোৰ যাবৰ হ'লে গাড়ী নাপালে আকৌ ষ্টেচনতে থাকিব লগা হৈ যাব পাৰে। অহাকালি আকৌ লগ পাম নিশ্চয়। মায়া তুমি ঘৰলৈ যোৱা। মায়া কি দেউতা? কোন সেই ল'ৰাজন? কাৰ কথা কৈছে দেউতা? পাহৰিলা? অলপ আগত যাৰ লগত হাঁহি হাঁহি কথা পাতি আছিলা, কি সম্পৰ্ক তাৰ লগত? আপুনি ৰাহুলৰ কথা কৈছে। সি মোৰ বন্ধু দেউতা। অকল বন্ধুনে বেলেগ কিবা? শুনা মায়া, দ্বিতীয়বাৰ যাতে এনে আৰু দেখা নাপাওঁ। তুমি তেনেকুৱা নাভাবিবা। তোমাৰ সকলো কথা মানি লওঁ বুলি তোমাৰ এইবোৰ যে মানি ল'ম, হেল্ল' ৰাহুল। হেল্ল' মায়া, মায়া কি হৈছে তোমাৰ? মাত চাত একো নাই যে? তুমি আৰু মোক ফোন নকৰিবা। মই কি কৰিব পাৰোঁ ৰাহুল? তুমি অলপ বুজিবলৈ চেষ্টা কৰা। দেউতাৰ মই একমাত্ৰ ছোৱালী। মই বিচৰা কোনো বস্তুৱে আজিলৈকে নিদিয়াকৈ থকা নাই, কিন্তু তেখেতে বিচৰা নাই যে আমাৰ এই সম্পৰ্কটো হওক। তুমিও কোৱা ৰাহুল, মই কেনেকৈ দিব পাৰিম ইমান দিনৰ মৰম চেনেহৰ প্ৰতিবাদ এইদৰে?